এভৰিৱান গুড মৰ্ণিং আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে চাগে মোৰো আজি ভাল আৰু আজি এতিয়া 9টা বাজিছে মই ৰাতিপুৱা শুই উঠি মুখ হাত ধুই চাহ খালোঁ খাই পেলাই ৰখি আছোঁ মাছৰ বেপাৰীৰ কাৰণে আৰু আজি বতৰটো বহুত ধুনীয়া ভাবিছোঁ ঘৰৰ অলপ চাফ চাফাই কাম কৰিম যিহেতুকে আমাৰ এটা বিশেষ দিন আহি আছে তাৰ কাৰণে ঘৰ চাফ চাফাই কৰি যাম আৰু লগতে আপোনালোকক কি কৰিলোঁ অকণমান দেখাই যাম স্কিপ নকৰাকৈ চাই যাব আমাৰ মহাৰাণী ভোক লাগিছে আৰু তেখেতে সদায় কৰ্ণফ্লেক্স খাবলৈ লাগে মই খাই আছোঁ এইখিনি খাই থকা দেখি তাই কৰ্ণফ্লেক্স খাবৰ কাৰণে চিঞৰি আছে দেই চাব ডিম খাব কাম কৰি আছিলোঁ কৰি থকাৰ মাজতে পাৰ্চেল অনা ল'ৰাটোৱে ফোন কৰিলে পাৰ্চেল এটা আহিছে বুলি তাকে লৈ আনিলোঁ এইটো চাওক কি আনিছে তাকে লুটিয়াই চাইছোঁ যে সৰু কি আহিলে তাৰপিছত মনত পৰিলে যে মই ট্ৰাইপড এডাল অৰ্ডাৰ কৰিছিলোঁ নহয় ট্ৰাইপডডাল আহিলে তাকে আপোনালোকক দেখাইছোঁ চাওক বৰ ধুনীয়া আহিছে মেছ'ৰ পৰা লৈছিলোঁ মই মোৰ মোবাইলটো হাতত লৈ কৰিবলৈ অলপ কষ্ট হয় কাৰণে ট্ৰাইপড এডাল অৰ্ডাৰ কৰিছিলোঁ বৰ সুবিধাজনক হয় তেতিয়া কাপোৰখিনিত গমুটিয়াই বিচাৰিছোঁ ছোৱালীজনীৰ মোজা এপাত আছে এপাত নাই তাৰপিছতহে গম পাইছোঁ যে মোজাপাত ছাৰে নিলে মানে মই ছোৱালীজনীৰ মোজাযোৰ বিচাৰি ঘুমুটিয়াই ফুৰিছোঁ পিছত মনত পৰিল যে তেনিয়ে ক'ৰবাত লুকুৱাই থৈছে আগে পিছেও লুকুৱাই থয় তাৰ কাৰণে অনুমান আছে এই চাওক এই ক'ত পুতি থৈছে দেখিছে এই চাওক এনেকুৱা মানে চাওক ইমান যে মোজা আমাৰ এনেকৈ নষ্ট কৰিছে নহয় মানে কি ক'ম আৰু তাক মই সুধিম যে তুমি মোজাযোৰ লুকুৱাইছিলা নেকি তুমি মোজাযোৰ লুকুৱাইছিলা তুমি মোজা কোনে লুকুৱাইছিলে ৰচোন বাইতা মোজা কোনে লুকুৱাইছিল মোজা কোনে কৰিছিলে মোজা কোনে লুকুৱাইছিল ঐ মোজা কিয় লুকুৱাইছিলি চাওক নেগুৰ পেলাই চোৰৰ নিচিনাকৈ পলাইছে মোজা কোনে লুকুৱাইছিল সেয়া লুকালগৈ গৈ সেইডোখৰ তাৰ লুকোৱা জেগা কামৰ মাজতে বাহিৰ ভিতৰত কৰি থাকোঁতে দেখিলোঁ এখেতসকলে গোপন মিতিৰালি কৰি আছে মই কেমেৰাটো লৈ গৈ পাওঁতে লাজ পাই এজনা ভকত গুচি গ'ল জলপান ৰেডি কৰিছোঁ মই তেনিক মাতিম চাব দেই তেনিক খঙত আছে নাহে এতিয়া পটককৈ মই কেনেকৈ মাতিলে আহিব সেইটো চাই মাম খাহিয়া মই জান বুলি মাতিম জানো আহা মাম খোৱাহি আমাক খুৱাই দিব আহা হয়তো আহি গ'ল এতিয়া জান বুলি মাতিলে মাম খুৱাহি আহা এতিয়া আবেলি 4টা বাজিছে মই তেনিক লৈ পেলাই অলপমান ওলাই আহিছোঁ আজি বতৰটো অলপ ভাল ৰ'দ দিছে বতাহ মাৰি আছে আৰু মোৰো চৰ্দি অকণমান ভাল হৈছে আজি বাৰু তাৰপিছত তেনিক লৈ ওলাই আহিলোঁ আজি তেনিক ৰাতিপুৱা আনাই নহ'লে মোৰ ঠিকছে কাম ওলালে ঘৰত কাম কৰিলোঁ কৰি মেলি লৈ পেলাই তেনিক এতিয়া উলিয়াই লৈ আহিছোঁ এয়া চাওক ইমান নিৰিবিলি পৰিৱেশ এয়া আমাৰ নামঘৰ একেবাৰে নিৰিবিলি মানুহ নাই একচুৱেলি আমাৰ এই চাইডে ঘৰ মানে মানুহৰ সমাগমটো অলপ কমেই বাৰু কিয় মানে ৰিজাৰ্ভ বহুত বেছি বেলিটো এইফালৰ পৰা পোহৰটো আছে যে কথাবিলাক ক'বই নোৱাৰি মই এইফালে চেগুন গছ বাঁহ গছ হাবি জংঘল বহুত বেছি দেখিব এতিয়া গৈ চাহ খামগৈ ফুলনি ফুল চাওকচোন ফুলি আছে এইটো মিনি গোলাপ হয় সৰু সৰু হয় এয়া ফুলি আছে আৰু এয়া ধুনীয়াকৈ ফুলি আছে এইজোপা ফুলৰ মই নামটো নাজানো কাঁইট ধেৰ থাকে কি ফুলে নাজানো কালাৰটো মোবাইলত অকণমান আছে কিন্তু এতকৈ ডাৰ্ক হয় কালাৰটো একদম ডাৰ্ক পিংক হয় তাৰপিছত আছে আপোনাৰ এইজোপা বাগানবেলিয়া ফুলি আছে এয়া চাওকচোন ধুনীয়া লাগিছে অৰেঞ্জ কালাৰ হয় ভাল লাগে এইকেইটা দিনত ফুলবিলাক ফুলে অলপমান কষ্ট কৰিব লাগে ফুল মানুহৰ সদায় ফুলটো চবৰে প্ৰিয় বাৰু
হেল্ল' বন্ধু বান্ধৱীসকল, আমি চাহ তাহ খাই মেলি আজৰি এতিয়া এফালে যাব ওলাইছোঁ আৰু য'ত যাম তাত ভিডিঅ' নকৰোঁ, ভাল নালাগে চবতে ভিডিঅ' কৰি। আৰু আজি গোটেই দিনটো ভিডিঅ'বোৰ চাই পেলাই আপোনালোকৰ ভাল যদি লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ দেই, বাই।